নমস্কাৰ, মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকলৈ এই কাপোৰযোৰৰ পাৰিকেইটানো কেনেকুৱা হৈছে চাওকচোন। এয়া পাৰিকেইটা একেবাৰে সহজ, মাত্ৰ 6টা কাঠিৰ, কিন্তু ৰংকেইটা মিলাই দিয়াৰ কাৰণে পাৰিকেইটা বহুত ধুনীয়া হৈছে। মিচিং কাপোৰৰ ফুলৰ দৰে হৈছে। এয়া চাওকচোন ভালকৈ। মই এই পাৰিটোৰ গ্ৰাফ ইয়াৰ পাছত দি দিছোঁ। যদি প্ৰয়োজন হয় আপোনালোকে গ্ৰাফটো ল'ব পাৰে, আৰু কালাৰ কেইটা মই কি দিছোঁ সেয়াও দেখুৱাই দিম, চাই যাওকচোন। এইটো গ্ৰাফ হয়, একেবাৰে সহজ, মাত্ৰ 6টা কাঠিৰ এই গ্ৰাফটো নতুনকৈ শিকাৰুসকলৰ বাবে একেবাৰে সহজ হ'ব। আৰু ইয়াত দিয়া ৰংকেইটা হৈছে এয়া ব্ৰাউন, গ্ৰীণ, ভায়লেট, য়েল্লো আৰু হোৱাইট। এই ৰংকেইটা মই ৰিপিট কৰি মিলাই দি গৈছোঁ পাৰিকেইটাত। এতিয়া চাওকচোন মই পাৰিকেইটানো কেনেকৈ লগালোঁ কাপোৰযোৰত। পাৰিকেইটা প্ৰথমে মই ছিংগুলকৈ কাটি ল'লোঁ। তাৰ পাছত ছিংগুলকৈ কাটি থোৱা পাৰিকেইটাৰ মূৰকেইটা ইটোৰ লগত সিটো লগাই চিলাই ল'লোঁ। আৰু চাদৰখনৰ কাষটোত এফালৰ পৰা মই চিলাই গৈছোঁ। কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পাছত কেনেকুৱা হৈছে দেখুৱাম বাৰু। আপোনালোকে চাই যাওকচোন, বহুত ধুনীয়া হৈছে কাপোৰযোৰ। ৰংকেইটাৰ উজ্জ্বল হোৱাৰ কাৰণে কাপোৰযোৰৰ উজ্জ্বলতাও বাঢ়ি গৈছে। এয়া চাদৰৰ কাষটোত মই এনেদৰে পাৰিকেইটা বহাই লৈছোঁ, আৰু এতিয়া মই চিলাই যাম। সম্পূৰ্ণ চিলাই হ'লে নিশ্চয় আপোনালোকক দেখুৱাম। এয়া মোৰ কাপোৰযোৰৰ পাৰি লগোৱা হৈ গৈছে। কেনেকুৱা হৈছে জনাবচোন। বহুত ভাল লাগিছে কাপোৰযোৰ। কেমেৰাত কেনেকুৱা দেখাইছে ধৰিব পৰা নাই মই, কিন্তু ৰিয়েলত কাপোৰযোৰ বহুত ধুনীয়া হৈছে, বহুত মানে। আৰু কাপোৰযোৰ এবাৰ পিন্ধি পেলাই মই দেখুৱাই আছোঁ কেনেকুৱা লাগিছে চাওকচোন। এই কাপোৰযোৰ মই কি সূতাৰে বৈছিলোঁ, কেনেকৈ বৈছিলোঁ আৰু কি ৰং দি বৈছিলোঁ, এই সকলোখিনি মই ইয়াৰ আগৰ ভিডিঅ'টোত দিছোঁ। যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ এই আগৰ ভিডিঅ'টোৰ লিংক মই ইয়াত দি দিম, আপুনি চাই ল'ব পাৰিব। আৰু ফুলকেইটাৰ গ্ৰাফো মই দি দিছোঁ। যদি আপুনি এই ফুলটো বাচিব বিচাৰে তেনেহ'লে গ্ৰাফৰ পৰা লৈ বাচিব পাৰিব। সকলোখিনি কথা আছে আগৰ ভিডিঅ'টোত। মই ইয়াতে লিংকটো দি দিম, আপুনি চাই ল'ব পাৰিব। কাপোৰযোৰৰ মই দহি বাতি কমপ্লিট কৰিলোঁ। আৰু যদি আপুনি মোৰ দহি বটাৰ ভিডিঅ'টো চাব বিচাৰিছে তেনেহ'লে মই ইয়াত লিংক দি দিম, আপুনি চাই ল'ব পাৰিব। আপুনি যদিহে মোৰ চেনেলটোৰ নতুন হয় তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব, যাতে মই দি থকা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপুনি পাই থাকে। তেনেহ'লে পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ লগ পাম। আজিলৈ আহোঁ, বাই।